আজি আমাৰ ঘৰলৈ কাম কৰিবলৈ মিস্ত্ৰী দাদা দুজন আহিছিলে আৰু তেওঁলোকে অলপ দূৰতে ঘৰ আৰু আমাৰ মাক ক'লে যে আজি ভাত সাঁজ ইয়াতে খাম আৰু কাম কৰিব তেতিয়াহে সোনকালে হ'ব আৰু মায়ে ভাবিলে সুদা ভাত খুৱাম সেইকাৰণে বাৰীতে পালেং শাক আছিলে আৰু বেপাৰীজনে ৰৌ মাছ আনিছিলে এনেকৈ মিলি গ'ল আৰু পালেং শাকখিনি মই ধুনীয়াকৈ ধুই কাটি বাছি ল'লোঁ আৰু মাছখিনি কাটি ল'লোঁ আৰু ধুনীয়াকৈ বাছি লৈ ফ্ৰাই কৰিলোঁ এপিচ আৰু মাছ সকলোৱে বনাব জানেই যিহেতু আৰু মইনো মোৰ পদ্ধতিত কেনেকৈ মাছ বনাওঁ দেখালোঁ আৰু এনেকৈ গোটেইখিনি মাছ মই বাছি ল'লোঁ আৰু মই যে দেখালোঁ পালেং শাকখিনিৰ ওপৰতে নিমখ হালধিখিনি দি থোৱা আছে কিছুমানে তেলতো দি বনায় তেনেকৈও বনাব পাৰে কিন্তু মই এনেকৈহে বনাওঁ আৰু এনেকৈ গোটেইখিনি মাছ ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছতে সেই একেখন কেৰাহীতে তেল দিলোঁ আৰু তেলখিনি দিলোঁ তাতে অলপ পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি কিছুমানে স্কিপো কৰি দিব পাৰে কাৰণ পিঁয়াজ নিদিয়াকৈ বনাব পাৰি মই পিঁয়াজ দিলোঁ আৰু তেলতে মেথি গুটি দিয়া আছিলে দেই মাছ ফ্ৰাই কৰোঁতে মেথি গুটি দিয়া আছিলে আৰু এই তেলখিনি গৰম হোৱাৰ পাছতেই ইয়াতে মই দি দিলোঁ কাটি থোৱা শাকখিনি দি দিলোঁ আৰু শাকখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু পালেং শাকখিনিৰ পৰা অলপ তেল ওলাই দেই আৰু এই তেলখিনি যেতিয়া ওলাব তেলখিনি পালেং শাকটো এনেও কেৰাহীত দি দিলেই ধুনীয়াকৈ তেলখিনি ওলাই যায় আৰু এনেকৈ তেলখিনি ওলাই যোৱাৰ পাছতে মই তাতে এপিচকৈ মাছ কেইপিচ দি দিলোঁ এনেকৈ মাছ কেইপিচ গোটেই কেইপিচ দিলোঁ আৰু আমাৰ মিস্ত্ৰী দাদা দুজনহে আৰু আমাৰো মা আৰু মই দেউতাই মাছ নাখায় আৰু বেছি নালাগে আৰু সেই যিখিনি প্ৰয়োজন হয় সেইখিনি মই এনেকৈ দি দিলোঁ আৰু মাছখিনি দিয়াৰ পাছতে লাহেকৈ অলপ লৰাই দিলোঁ বেছিকৈ লৰাই দিলেও ভাগি যোৱাৰ চান্স থাকে সেইকাৰণে লাহেকৈ লৰাই দিলোঁ আৰু মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'লে সোনকালে ভাগি নাযায় বাৰু এনেকৈ লাহেকৈ লৰাই মেলি দিলোঁ আৰু এনেকৈ অলপ দেৰি থলোঁ আৰু ইয়াতে মই পানী দিম কিন্তু পানী দিয়াটো স্কিপ হৈ গ'ল দেই পানীখিনি দিওঁতেনে মই বেলেগ এটা কামত বিজি হৈ থকাৰ কাৰণে পানীখিনি মায়ে দি দিলে বাৰু সেইখিনি মোৰ স্কিপ হৈ গ'ল সকলোৱে জানেই সেইকাৰণে সেইটো স্কিপ হৈ গ'ল যদিও মই ইমান মাথা মৰা নাই দেই আৰু পানীখিনি স্কিপ হৈ গ'ল ইয়াত দিয়াটো দেখিছেই আৰু সেইটো ভাবি ল'ব আৰু নিজে দি ল'ব আৰু সেইটো জানেই সকলোৱে দি পানী আৰু সেই পানীখিনিতে মই এটা বস্তু দিলোঁ ইয়াতে মানে আঞ্জাখন অলপ ডাঠ হ'বৰ কাৰণে মাছৰ যি জোলটো সেইটো অলপ ডাঠ হ'বৰ কাৰণে মই পানীখিনিতে অকণমান পিঠাগুড়ি দিছিলোঁ আৰু ডাঠ হয় আৰু টেষ্টটোও ভাল লাগে তেনেকৈ বনাই চাবচোন মোৰ পদ্ধতিত এবাৰ সকলোৱে জানিবও পাৰে কিন্তু সেইটো সকলোৱে নাজানিবও পাৰে মই অকণমান পিঠাগুড়ি দিলোঁ পানীখিনি পিঠাগুড়ি দিয়াতে দি দিলোঁ পানীখিনি মই নিদিলোঁ মায়ে দিলে কিন্তু সেইটো স্কিপ হৈ গ'ল দিয়াটো সেইটো মই কৈ দিছোঁ সেইকাৰণে আৰু এনেকৈ ধুনীয়াকৈ উতলিবলৈ দিলোঁ আৰু উতলাৰ পাছতেই অলপ টাইম উতলিবলৈ দিবই লাগিব কাৰণ তেতিয়া যিমানে বেছি উতলিব সিমানে বেছি টেষ্ট আৰু বেছি ভাল হ'ব আৰু এনেকৈ উতলাৰ পাছতেই মোৰ ভাতটো বনাই থোৱাই আছে আৰু মোৰ ৰেডি হৈ গ'ল আৰু মই মোৰ কাৰণে অলপমান বাঢ়ি ল'ম আৰু মোৰ কাৰণে এনেকৈ অলপমান বাঢ়ি লৈ বাকীখিনি ঠাণ্ডা হ'লে বেছি ডাঠ হৈ যাব তেতিয়া বেছি ভাল হ'ব খাবৰ কাৰণে আৰু কিন্তু গৰমে গৰমে খাই বেছি টেষ্ট লাগে কিন্তু ডাঠ হৈ যায় অলপ ঠাণ্ডা হৈ গ'লে তেতিয়া দেখি ভাল লাগে মানে ডাঠ হৈ থাকিলে দেখি ভাল লাগে কিন্তু গৰমে গৰমে টেষ্টটো অলপ বেছি ভাল হয় আৰু মোৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু আগৰকেইটাও মই আপোনালোকক যিকেইটা ৰেচিপি দেখালোঁ মই ভাবোঁ সেইকেইটা আপোনালোকে ভালেই পালে
আৰু আগলৈও মোক এনেকৈ মৰম দি যাব। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ঘৰতে ধনিয়া আছিলে, মই ধনিয়াও দি দিলোঁ। দেখিছে ধনিয়াখিনি দি, আচলতে ধনিয়াটো মাছ মাংসত পাত ধনিয়াটো স্কিপ কৰিব নালাগে যদিহে ঘৰত থাকে। সেইখিনি ধনিয়াখিনি গোন্ধটো নহ'লে খাই ভাল নালাগে। আৰু সেয়া মোৰ কাৰণে মই বাঢ়ি ল'লোঁ। আৰু বাকী আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰিব। আৰু যদি ভাল পালে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।